Hey guys, মই ৰিম্পী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টিত ক'বলৈ বিচাৰিছোঁ উইণ্টাৰ ছিজনত হ'ব পৰা বিভিন্ন ধৰণৰ শস্যৰ বিষয়ে। এই ভিডিঅ'টো আপোনালোক সকলোৱে ডিটেইলছত চাব আৰু আপোনালোকে কি শিকিলে মোক কমেণ্টত জনাব নাপাহৰিব। নৱেম্বৰ ডিচেম্বৰ মাহত আমি কোনবিলাক শস্য আমি ঘৰতে কৰিব পাৰোঁ খুব কম ঠাইৰ ভিতৰতে টাবত আমি সেই সকলোবিলাক শস্য কেনেকৈ জাৰ্মিনেট কৰিব পাৰোঁ সেই বিষয়ে ভিডিঅ'টোত কওঁ। উইণ্টাৰ ছিজনত আমি দুই ধৰণৰ শস্য হয়, এবিধ আমি কুক কৰি খাব পৰা আৰু আনবিধ হৈছে ভেজিটেবলৰ, আনবিধ হৈছে চালাডৰ ৰূপত খাব পৰা। এই দুইবিধে আমি অৰ্গেনিক আৰু নেচাৰেল ৰূপত আমি ঘৰতে টাবত কৰিব পাৰোঁ। ফাৰ্ষ্ট আমি কুক কৰি খাব পৰা ভেজিটেবলছৰ বিষয়ে ক'ম এই ভিডিঅ'টিত। কুক কৰি খাব পৰা প্ৰথমটো ভেজিটেবল হৈছে কলিফ্লাৱাৰ, ফুলকবি। এই আমি ফুলকবিবিধ আমি ৰুব পাৰোঁ অক্টোবৰ টু ডিচেম্বৰৰ ভিতৰত। এইখিনি সময়তে আমাৰ টেম্পাৰেচাৰটো হয় 50 ডিগ্ৰীৰ পৰা 20 ডিগ্ৰীৰ ভিতৰত। সেয়েহে আমি এই সময়ছোৱাত যদি শস্যবিধ কৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা সুফল পোৱা যাব। কিন্তু এই শস্যবিধ কৰাৰ আগতে আমি প্ৰথমতে চইলখিনি গোবৰৰ লগত মিক্স কৰি ল'ব লাগিব। তাৰপিছত আমি ইয়াক টাবৰ ভিতৰত ৰাখিব লাগিব। টাবত দিয়াৰ আগতে প্ৰথমতে আমি এই বীজটো 30 to 60 মিনিট আমি পানীত তিয়াই ৰাখিব লাগিব। তাৰপিছতহে আমি তাৰ পৰা উঠাই আনি এই চইলত মিক্সাৰ চইলটোত আমি দি দিব লাগিব। কেইদিনমান ৰাখিয়ে আমাৰ 15 দিনমান পিছতে তাৰপিছত জাৰ্মিনেট হ'ব। জাৰ্মিনেশ্যন হোৱাৰ পিছত তাৰ পৰা আমি সৰু সৰু পুলিকেইটা লৈ আহি বহুকেইটা টাবত ৰাখি দিব পাৰোঁ। ইয়াৰ উপৰিও এইবিধ শস্যত বহুতো কীট পতংগ হোৱা দেখা যায়। আমি ব্যৱহাৰ কৰিব পৰা কীটনাশক দ্ৰব্যবিধ আমি ঘৰতে বনাব পাৰোঁ। প্ৰথম আমি ল'ব লাগিব 3 চামুচ হালধি, 1 লিটাৰ ৱাটাৰ। 3 চামুচ হালধি আৰু 1 লিটাৰ ৱাটাৰ আমি দুটা মিক্স কৰি ল'ব লাগিব। এই মিক্সাৰটো আমি সপ্তাহত 2-3 বাৰকৈ এই পেষ্টিচাইড হিচাপে আমি শস্যবিধত স্প্ৰে কৰিব লাগিব। তেতিয়া ইয়াত কোনো ধৰণৰ কীট পতংগবিলাক আহিব নোৱাৰে আৰু ধুনীয়াকৈ আমি এই পেষ্টিচাইডবিধ ব্যৱহাৰ কৰি উদ্ভিদবিধক গ্ৰ' কৰাত সহায় কৰি দিব। উইণ্টাৰ ছিজনত হোৱা অন্য এবিধ শস্য হৈছে কেবেজ, বন্ধাকবি। ফুলকবিৰ নিচিনা বন্ধাকবিটো আমি শস্য কৰি অক্টোবৰ মাহত, আৰু অক্টোবৰ মাহত যদি আমি সেই শস্যবিধ কৰোঁ তেতিয়াহ'লে ডিচেম্বৰ মাহলৈকে আমি ধুনীয়াকৈ ইয়াৰ পৰা শস্যৰ ফল পাব পাৰিম। প্ৰথমতে আমি এই শস্যবিধ কৰাৰ আগতে প্ৰথমতে বীজটো আমাৰ ভাল হ'ব লাগিব। বীজটো আমি দোকানৰ পৰা নহ'লে বজাৰৰ পৰা আনিব লাগিব। তাৰপিছত আমি মিক্স চইল ব্যৱহাৰ কৰি ফাৰ্টাইল যিটো চইল থাকে আৰু নহ'লে গোবৰ মিক্স চইলটো যে আছে সেই চইলত আমি এই বীজবিধ ছটিয়াই দিব লাগিব। তাৰপিছতে এইবিধ আকৌ শস্য 17 দিন পিছতে জাৰ্মিনেট হয়। জাৰ্মিনেট হোৱাৰ এই 17 দিন পিছতে আমি ইয়াক হাৰভেষ্ট কৰিব পাৰোঁ আৰু টাবতে হ'ব। এই যিটো টাব ব্যৱহাৰ কৰিম এইবিধ শস্যৰ বাবে, এই শস্যবিধৰ টাবটো অলপ ডাঙৰ হ'ব লাগিব আৰু এনেদৰে এই শস্যবিধো ধুনীয়াকৈ আমি ঘৰতে খুব কম ঠাইতে কৰিব পাৰিম। আৰু ইয়াত বহুতো কীট পতংগ আহি যায়। এই শস্যবিধত বহুতো কীট পতংগ লাগে। সেইকাৰণে এইবিধ শস্যৰ কাৰণে আমি ঘৰতে বনোৱা যিটো অৰ্গেনিক পেষ্টিচাইড আছে, মই যে ক'লোঁ ফুলকবিৰ নিচিনা, ইয়াতো আমি প্ৰথমতে 3 চামুচ হালধি ল'ব লাগিব। তাত ৱাটাৰ থাকিব, দুটা মিক্স কৰি আমি ইয়াক সপ্তাহত 2-3 বাৰকৈ স্প্ৰে কৰিব লাগিব। ইয়াৰ উপৰি নিম অইলো আছে, নিম অইলো আমি ব্যৱহাৰ কৰিব পাৰোঁ এইবিধ শস্যৰ বাবে। নিম অইলো আমি যদি ইয়াত স্প্ৰে কৰি দিওঁ তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ কীট পতংগ আহি নপৰে আৰু শস্যবিধ ভালে থাকে আৰু আমি ইয়াক খুব সুন্দৰকৈ 90 to 100 ডেজ ভিতৰতে আমি ইয়াৰ শস্যৰ ফল খাব পৰা হৈ যায়। আৰু এবিধ ভেজিটেবল হ'ল উইণ্টাৰ ছিজনতে হয়, অক্টোবৰ মাহতে ইয়াক জাৰ্মিনেট কৰিব লাগিব আৰু সেইবিধ হৈছে কেপচিকাম। আমি ঘৰত যিবিলাক আমি কেপচিকাম খাবৰ কাৰণে ব্যৱহাৰ কৰোঁ সেইবিলাকে আমি আকৌ তাৰ গুটিবিলাকো আমি ইয়াৰ জাৰ্মিনেশ্যন ব্যৱহাৰ কৰিব পাৰোঁ টাবত। আৰু এইবিধ শস্য টাবতে বৰ ধুনীয়াকৈ হয়। আমি প্ৰথমতে বীজকেইটা ধুনীয়া কম্প'ষ্ট যিটো চইল হয়, হাই কোৱালিটিৰ কম্প'ষ্ট চইলতহে, মিক্স চইলতহে আমি এই কেপচিকাম শস্য কৰিব পাৰোঁ। প্ৰথম টাবটোত সেই চইলটো ল'ব লাগিব, হাই কোৱালিটিৰ কম্প'ষ্ট চইলটো লৈ তাত ধুনীয়াকৈ বীজকেইটা ছটিয়াই দিব লাগিব। তাৰপিছতে আকৌ কেইদিনমান পিছত ইয়াৰ জাৰ্মিনেশ্যন হ'ব। জাৰ্মিনেশ্যনৰ পিছতে তাক বিভিন্ন ধৰণৰ বেলেগ বেলেগ টাবতো ৰাখি দিব পাৰোঁ। এনেদৰে আমি এইবিধ শস্য খুব সুন্দৰকৈ কৰি থাকিব পাৰোঁ। আৰু এইবিধ শস্য কৰোঁতে মাটিটো সদায় মইষ্ট হৈ থাকিব লাগিব, সদায় অলপমান পানী ছটিয়াই থাকিব লাগিব। সদায় ৰেগুলাৰ পানী ছটিয়ালে এই শস্যবিধ ধুনীয়াকৈ হৈ পৰে, স্প্ৰাউটিং সোনকালে হয়। আৰু নেক্সট উইণ্টাৰ ভেজিটেবলবিধ হৈছে
ধনিয়া আমি টাবতে ৰুই দিব কৰিব পাৰোঁ। প্ৰথমতে আমি ঘৰত যিবিলাক ধনিয়া আমি গুৰি খাবৰ বাবে ব্যৱহাৰ কৰা হয় সেইবিলাক কিন্তু আমি ইউজ কৰিব নোৱাৰোঁ জাৰ্মিনেশ্যনৰ কাৰণে। আমি নতুনকৈ দোকানৰ পৰা কিনি আনিব লাগিব, সেইবিলাকে আমি ব্যৱহাৰ কৰিব লাগিব, তেতিয়া আমি তাৰ পৰা ভাল ফল পাম। আৰু এই ধনিয়াবিধ আমি মিক্স চইলত ছটিয়াই দিম গুটিবিলাক, আৰু এইটো 20 to 30 days ভিতৰতে জাৰ্মিনেশ্যন হয় আৰু ইয়াক খাবৰ যোগ্য হৈ যায়। সেয়া এইটো একদম সহজ, ঘৰতে কৰিব পাৰি আৰু টাবত খুব সুন্দৰকৈ হয়। কিন্তু এই বীজবিধ আমি ছটিয়াব লাগিব বৰষুণ যোৱাৰ পিছতে আমি ছটিয়াব লাগিব এই বীজবিধ, তেতিয়াহে আমাৰ ইয়াৰ পৰা সুন্দৰকৈ ফল পোৱা যাব। উইণ্টাৰ ছিজনত কৰিব পৰা অন্য এবিধ ভেজিটেবল হ'ল পালেং শাক, স্পিনাচ। আমি কি কৰিব পাৰোঁ, এই ভেজিটেবলছবিধ আমি যেতিয়া মিক্স চইলত আমি ছটিয়াই দিওঁ, তেতিয়া আমি ধুনীয়াকৈ সূৰ্যৰ পোহৰত ৰাখিব লাগে। আৰু আমি এই ভেজিটেবলবিধ আমি টাবত কৰিব পাৰোঁ, কাৰণ ইয়াৰ ৰুটছবিলাক সিমান দীঘল নহয়, 6 inch দীঘল হয় ইয়াৰ শিপাবিলাক। সেয়ে আমি শিপাবোৰ চুটি হোৱাৰ কাৰণে আমি ইয়াক টাবত ৰুই দিব পাৰোঁ, টাবত কৰিব পাৰোঁ। আৰু এনেদৰে আমি যেতিয়া এই শাকবিধ হ'ব, আমি ইয়াক কেতিয়াও ৰুটৰ পৰা উভালি দিব নালাগে, কাটিং কৰিব লাগে, তেতিয়া সেই ঠাইত আৰু নতুনকৈ গজি উঠিব লিভছবিলাক। এনেদৰে আমি এইবিধ শস্য আমি ভেজিটেবল উইণ্টাৰ ছিজনত কৰিব পাৰোঁ। আৰু নেক্সট উইণ্টাৰ ভেজিটেবলটো হৈছে মিঠি লিভ। আমি মিঠি লিভ অক্টোবৰ to ডিচেম্বৰৰ ভিতৰত কৰিব পাৰোঁ। আৰু এই শস্যবিধৰ বীজ আমি দোকানৰ পৰা আনিব পাৰোঁ, নহ'লে আমাৰ ঘৰতে থকা মিঠি দানা যে আমাৰ ব্যৱহাৰ কৰে ঘৰতে খাদ্যৰ লগত খাবৰ বাবে, সেই মিঠি দানা হ'লে হ'ব। সেই গুটি আমি যদি অলপ টাইম ভিজাই ৰাখোঁ, তাৰপিছতে আকৌ সেই ভিজাই থোৱা গুটিকেইটা আনি মিক্স চইলত থ'ব লাগিব। আৰু চইলখিনি হাই কোৱালিটি মিক্সাৰ চইল হ'ব লাগিব, ৰিচ চইল হ'ব লাগিব। আৰু মিঠি লিভ যিটো টাবত ৰখা হয় আৰু জাৰ্মিনেট হোৱাৰ পিছত এই টাবটো আমি ডিৰেক্ট ছানলাইটত থ'ব লাগিব আৰু সময়ে সময়ে ৱাটাৰিং কৰি থাকিব লাগিব। কিন্তু অভাৰ ৱাটাৰিংটো কিন্তু ভাল নহয় দেই, ইয়াৰ বাবে মিঠি লিভছৰ অভাৰ ৱাটাৰিংটো বেয়া। সেয়েহে আমি কমকৈ পানী দি থাকিব লাগিব, সময়ে সময়ে দি থাকিলে হ'ল। আৰু এনেদৰে ধুনীয়াকৈ গজি উঠিব আৰু কেইদিনমান পিছতে ইয়াক আমি খাব পৰা হৈ যাব। উইণ্টাৰ ছিজনত কৰিব পৰা অন্য শস্যবিধ হৈছে টমেটো, বিলাহী। আৰু এই বিলাহী শস্যবিধ আমি উইণ্টাৰ ছিজনতেই কৰিব পাৰোঁ। আমি যিবিলাক খাবৰ কাৰণে ব্যৱহাৰ কৰোঁ বিলাহী, ইয়াৰে বীজকেইটা আমি উলিয়াই ল'ব লাগিব, তাৰপিছত ফাৰ্টাইল চইলত আমি ছটিয়াই দিব লাগিব বীজকেইটা। তাৰপিছতে 2 weeksৰ ভিতৰতে জাৰ্মিনেট হৈ যায়। বীজকেইটা জাৰ্মিনেট হৈ যোৱাৰ 2 weekৰ পিছতে আকৌ 2-3 monthsৰ ভিতৰত ফ্লাৱাৰ্ছ আহে, ফ্লাৱাৰ্ছৰ পৰা এই ফ্ৰুইটছ কেইটা হয়, বিলাহীকেইটা হয়। আৰু যেতিয়া বিলাহীৰ প্লেণ্টছডাল গ্ৰ'থ কৰে, তেতিয়া এখন বেৰ নহ'লে দাণ্ডিৰ প্ৰয়োজন হয়, আৰু এইকেইটা দিলে বৰ ধুনীয়াকৈ গ্ৰ'থ হ'ব প্লেণ্টছডাল, আৰু ধুনীয়াকৈ ফ্ৰুইটছবিলাক লাগিব আৰু খোৱাৰ উপযোগী হৈ পৰিব। বন্ধু বান্ধৱীসকল, মই এই ভিডিঅ'টোত ক'লোঁ কোনবিলাক ভেজিটেবল আমি উইণ্টাৰ ছিজনত কুক কৰি খাব পাৰোঁ, আৰু নেক্সট ভিডিঅ'টোত কৈছোঁ কোনবিলাক আমি চালাড ৰূপে খাব পাৰোঁ উইণ্টাৰ ছিজনত। যদি এই ভিডিঅ'টি চাই ভাল লাগিছে আপোনালোকৰ, তেতিয়াহ'লে এই ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব। থেংকছ ফৰ ৱাটছিং।